প্ৰথম কথা হ'ল এডাল ট্ৰাইপড লাগিব মানে ষ্টেণ্ড লাগিব যেটো মোবাইলৰ পৰা কৰিলে নমস্কাৰ টিপছ অফ মিডিয়ালৈ স্বাগতম জনাইছো আজি মই ক'বলৈ আহিছো লাইভ ষ্ট্ৰীম কেনেকৈ আহে আপোনাৰ ইউটিউব চেনেলৰ পৰা বহুতে মোক কমেন্ট কৰি কৈ আছে যে লাইভ ষ্ট্ৰীমটো কেনেকৈ আহিব পাৰি এটা ইউটিউব চেনেলৰ পৰা মানে লাইভ কৰো যে মই দেওবাৰে প্ৰতি দেওবাৰে ৰাতি 8টা বজাত হে লাইভটো মই কেনেকৈ কৰো ইয়াৰ দৰে মই দেখাবলৈ যত্ন কৰিছো লাইভ মই কেনেকৈ আহো এতিয়া কথা হ'ল মই এনে ধৰণে এখন চকিত বহি লৈ মোৰ সন্মুখত এটা মোবাইল আছে আপোনালোকে দেখিছে এটো মোবাইল এই মোবাইলটোত এডাল মাইক্ৰোফোন লাগি আছে এফালে পাব এডাল মাইক্ৰোফোনত লগাই থওঁ আৰু এই মাইক্ৰোফোনডাল এনেকৈ মই আনি ইয়াত এটো মাইক্ৰোফোন ইয়াত লাগি আছে দেখিছেনে আৰু মই বহি লওঁ যদি আপুনি নবহে আপুনি খুচকাৰি গৈ হলেও আপুনি লাইভটো কৰিব পাৰে গতিকে আৰু এডাল ষ্টেণ্ড লাগিব ট্ৰাইপড লাগিব যত মই মোবাইলটো লগাই থৈছো দেখিছে এডাল মোবাইলটো লগোৱা এডাল ষ্টেণ্ড আৰু ওপৰত এটা লাইট লগাই থৈছো টিউব লাইট আৰু এটা বাল্বৰ লাইট লগাই থৈছো যেটো লাইটটো পোহৰটো ভালকে আহিব ভালকে আহিলে ৰাইজৰ লগত মুখ ভালকে দেখি পাব আৰু মানে পিকচাৰ কোৱালিটিটো ভাল হ'ব এই বস্তুকিটা সৰঞ্জাম লাগিব প্ৰথম কথা হ'ল এডাল ট্ৰাইপড লাগিব মানে ষ্টেণ্ড লাগিব যেটো মোবাইলৰ পৰা কৰিলে মোবাইলটো লগাবৰ কাৰণে এডাল হল 2 নম্বৰতে হল মোবাইলটো তাত লাগিলে 2 নম্বৰতে হল মাইক্ৰোফোনটো এই মোবাইলটো আপুনি লগাই দিয়ক এই পোৰ্টটোত লগাই এনেকৈ কৰি ইয়ালে আহিলে তাৰ পিছত লাগিব এটা লাইট এটা টিউব লাইট মই লগাইছো আপুনি বেলেগ লাইট এনেকুৱা এলইডি বগা লাইট লগাব পাৰে এটা লাইট লগাইছো তাৰ পিছত মই দুটা লাইট লগাইছো তাৰ ওপৰটো এটা লগাইছো তাৰ পিছতে এই লাইট কিটা লগাবলৈ আপুনি যতন কৰি ল'ব মই বাঁহৰ লাঠি এডাল দি থৈছো যতন কৰি গতিকে আপোনাৰ এই পিকচাৰ কোৱালিটিটো বেয়া নাহিব এতিয়া লাইভটো আপুনি কেনেকৈ আহিব এতিয়া মই ইন্টাৰনেলি আপোনালোকক দেখাইছো তালে বলক স্ক্ৰিন ৰেকৰ্ড কৰি দেখাইছো সৰ্বপ্ৰথমে মোবাইলটোত আপুনি সেটিংছ এটা কৰি ল'ব এখন টানি ল'ব টানি লৈ আপুনি ইয়াত যেটো ৰোটেট বুটাম থাকে এই ৰোটেট বুটামটো লক কৰি নথব আপুনি আনলক কৰি খুলি দিব যাতে মোবাইলটো ৰোটেট হয় পকাই দিলে যেটো ইউটিউবৰ নিজৰ এপ ইয়াত যাব ইউটিউব ইয়াত গল তাৰ পিছতে আপুনি ওপৰৰ সোঁ সাইডৰ এটোত গৈ আপুনি মোবাইলটো ঘূৰাই ললে এতিয়া আপুনি ইয়াত যাব নিজৰ চেনেলটো লগইন কৰি ইয়োৰ চেনেল ইয়া দেখিলে এই তলত আপোনাৰ প্লাস চিনটো আহিছে দেখিছে যোগ চিনটো এই যোগ চিনটোত আপুনি ক্লিক কৰি দিব লাগিব এটোত ক্লিক কৰি দিলে চাৰিটা অপচন আমাৰ ওচৰত আহিব ইয়া দেখিলে ক্ৰিয়েট এ শৰ্ট অৰ্থাৎ আপুনি শৰ্টস ভিডিও যদি বনাব বিচাৰে তেনেহলে এই বুটামটোত আপুনি ক্লিক কৰি দিলে আপুনি শৰ্টস বনাবলৈ ক্যামেৰা নিজে খোল খাই যাব তাৰ পিছত আপলোড এ ভিডিও আপুনি যদি ভিডিও এডিট কৰি থৈছে আপলোড কৰিব লাগে হে ভিডিওটো আপুনি এই অপচনটোৰ দ্বাৰা আপুনি আপলোড কৰিব পাৰিব তাৰ পিছত গো লাইভ মই যেটো এতিয়া দেখাবলৈ গৈ আছো এই বুটামটোত ক্লিক কৰিব লাগিব তাৰ পিছত কমিউনিটি পোষ্টত যদি কৰিব বিচাৰে তেনেহলে ক্ৰিয়েট এ পোষ্টত যাব লাগিব এতিয়া আমি গো লাইভত গৈছো কাৰণ লাইভ ষ্ট্ৰীম দেখাম এইটো হৈছে আপোনাৰ ফ্ৰন্ট কেমেৰা আৰু বেক কেমেৰা কৰিব পাৰি আৰু আপোনাক মই দেখাইছো এনেকুৱা এটা ইন্টাৰফেস আহিব অকনমান বেক যদি গুছি আহো এই চাৰ্টখন এৰুৱাই দিও ইয়া দেখিলে এনেকুৱা ধৰণৰ এটা ইন্টাৰফেস আহিব ইয়াত এতিয়া দেখাম ভিডিও টাইটেলটো দিব লাগিব আমি লাইভ ষ্ট্ৰীমটোৰ নাম কি দিম অৰ্থাৎ ভিডিও টাইটেলটোৰ নাম কি দিম যেটো ভিডিও হ'ব লাইভ ষ্ট্ৰীমৰ এটো ধৰি লওক লাইভ বুলি লিখি দিলো লাইভ বুলি লিখি দিয়াৰ পিছত আমি তললৈ আহিম তলত যিখিনি আছে এখিনি কৰিম ইয়াত আনলিস্টেড বুলি আছে যদি আপুনি লাইভটো পাব্লিক কৰিব বিচাৰে পাব্লিক কৰি দিব লগে লগে ৰাইজে দেখা পাব আপোনাৰ যিখিনি সাবস্ক্ৰাইবাৰ থাকিব আৰু মই এতিয়া কৰিম আনলিস্ট কাৰণ ৰাইজক নেদেখাও মই জাস্ট টেষ্টিংৰ কাৰণে আপোনালোকক দেখাবৰ কাৰণে লাইভটো কৰি দিম এটো আনলিস্ট কৰিলো আনলিস্ট কৰি তলত লোকেশন আসাম লিখি দিলো দেখিলে এতিয়া তললৈ আহিম তললৈ আহি ইয়াত লিখিছে যে আপুনি আপোনাৰ এই ভিডিওটো সৰু লৰা ছোৱালীৰ কাৰণে বনাইছে নেকি এই নট সিলেক্ট ইয়াত আছে নো ইটস নট মেড ফৰ কিডস এটো গৈ দিব সৰু লৰা ছোৱালীৰ কাৰণে বনোৱা নাই সকলোৱে চাব পাৰিব অৰ্থাৎ তাৰ পিছত এটো নো ডু নট ৰেষ্ট্ৰিক্টেড মাই ভিডিও টু ভিউৱাৰ্স ওভাৰ 18 অৰ্থাৎ মোৰ এটো আডাল্ট কন্টেন্ট নহয় 18 বছৰ তলও চাব পাৰিব আৰু 18 বছৰ ওপৰও চাব পাৰিব এতিয়া মোৰ অপচন আছে মোৰ অপচনত আমি গুছি যাম মোৰ অপচনত গলে ৰব ওপৰলে নগৈছে নেটৱৰ্কৰ প্ৰবলেম থাকে এয়া নগৈছে ৰব যাব তললে আহিছে ওপৰলে যদি দি দিও ওপৰলে দি দিলে এডভান্স সেটিং এতিয়া এডভান্স সেটিংত যাম ইয়াত দেখিলে
এলাউ চাট এইটো অন কৰি ৰাখিব এইটো যদি বন্ধ কৰি থয় মানুহে কমেণ্ট কৰিব নোৱাৰিব আপোনাৰ লাইভটোত তাৰপিছত তাৰ তলত এটা আছে অনলি চেনেল মেম্বাৰ্ছ মে চেণ্ড মেছেজ অকল আপোনাৰ চেনেলৰ যিসকল মেম্বাৰ থাকিব মেম্বাৰশ্বিপ লৈ থ'ব তেওঁবিলাকৰ কাৰণে এইটো অন কৰি থ'লে তেওঁবিলাকে আপোনাক কমেণ্ট কৰিব পাৰিব তাৰ তলৰটো আহিছে আপোনাৰ যদি পেইড প্ৰমোশ্যন আছে পেইড প্ৰডাক্ট আছে কিবা তেতিয়া আপুনি এইটো অন কৰি দিব স্পন্সৰশ্বিপ ভিডিঅ' যদি হয় আপোনাৰ লাইভ ষ্ট্ৰীমটো আৰু যদি নহয় আপুনি অফ কৰি থ'ব আৰু আপোনাৰ চেনেলটো যদি মনিটাইজেশ্যন চেনেল মনিটাইজ হৈ থকা চেনেল তেনেহ'লে আপুনি এইটো অন কৰি থ'ব এনাবল মনিটাইজেশ্যন তাৰপিছত আপুনি বেক গুচি আহিব বেক গুচি অহাৰ পিছত এতিয়া নেক্সট আমি যাব পাৰোঁ নেক্সট গুচি গ'লে ইয়াৰ নেক্সট গুচি গ'লেও দেখিছে এনেকৈ অলপ ৰোলিং হ'ব এতিয়া থাম্বনেইলখন নিজে নিজে ক্লিক কৰিব আপোনাৰ কেমেৰাটো য'ত থাকিব থাম্বনেইলখন ক্লিক কৰি ই নিজে নিজে আপলোড কৰিছে এইখিনি কাম নিজে কৰিব ফটোখন মৰা আৰু আপলোডিংটো নিজে কৰিছে ইউটিউবে এইখন হ'ল থাম্বনেইল দেখিলে নিজে ফটো মাৰি ল'লে যদি আপুনি বদলাব বিচাৰে পেঞ্চিল চিনত গৈ যদি আপুনি থাম্বনেইলখন বনাই থৈছে বেলেগকৈ তেতিয়া ই আপলোড থাম্বনেইল ইয়াত যাব ইয়াত ক্লিক কৰি দিলে আপুনি যিখন থাম্বনেইল বনাই থৈছে সেইখনত ক্লিক কৰি দিব এইখন আহি যাব কিন্তু ডাঙৰকৈ আহিব দুটা আঙুলিৰে ধৰি আপুনি অলপ এডজাষ্ট কৰি দিব এনেকৈ হেঁচি দিলে ই এডজাষ্ট হৈ গ'ল এতিয়া সেভ বুটামটো আপুনি ক্লিক কৰি দিব সেভ বুটামটো ক্লিক কৰিলে এই বনাই থোৱা থাম্বনেইলখন আপলোড হ'বলৈ ধৰিলে আপলোড হোৱাৰ লগে লগে গো লাইভ বুটামটো আপোনাৰ নীলা হৈ যাব এতিয়া গো লাইভ অপশ্যনটো আপোনাৰ এনাবল হৈ যাব এখন আপলোডিং হৈ শেষ হোৱাৰ লগে লগে এয়া হৈ গ'ল এতিয়া আমি গো লাইভত যাম গো লাইভত যোৱাৰ লগে লগে আমাৰ লাইভ ষ্ট্ৰীম ষ্টাৰ্ট হৈ গৈছে এয়া চাওক লাইভ ষ্ট্ৰীম ষ্টাৰ্ট হ'ব এতিয়া চাব এয়া ষ্টাৰ্ট ইয়াত দেখিছে লাইভ বুলি ৰঙাকৈ লিখা আছে কিমান ছেকেণ্ড 4 5 6 7 8 ইমান ছেকেণ্ড ভিডিঅ' আমাৰ মানে ক্ৰিয়েট হৈ গৈ আছে লাইভটো চলি আছে আৰু কাষত যিটো এই মানুহৰ এটা চিন আছে দেখিছে ইয়াত কিমানজন ব্যক্তি আহিছে লাইভটোত ইয়াত সংখ্যাখিনি দেখাই থাকিব 1 5 10 যিমান আহে ইয়াত দেখাব আৰু কিমানজন মানুহে আমাৰ এই লাইভটো লাইক কৰিছে এই ইয়াত দেখাব এই হাতৰ থাম্বছ আপটোত আৰু এই অপশ্যনটো হ'ল ফ্ৰণ্ট কেমেৰা আৰু বেক কেমেৰা এতিয়া এইটো ফ্ৰণ্ট কেমেৰাত মই দিছোঁ এতিয়া বেক কেমেৰালৈ মই লৈ যাম ৰ'ব লাগি ধৰিছে নেটৱৰ্কৰ অলপ প্ৰব্লেম হৈছে এইটো বেক কেমেৰা এইটোৱেদিও আপুনি চেঞ্জ কৰিব পাৰিব যেতিয়া আপুনি লাইভ কৰি থাকিব তাৰ কিনাৰত আছে আপোনাৰ কমেণ্ট বক্স কমেণ্ট দেখিছে টপ চাট লাইভ চাট ছুপাৰ চাট নন হাইড অল চাট মেছেজ সকলো মেছেজ আপুনি লুকুৱাই থ'ব পাৰিব এইখিনিত ক্লিক কৰি আপুনি টপ চাট বা লাইভ চাট কৰি থ'ব তাৰপিছতে ইয়াত ক্লিক কৰি দিলে আমাৰ লাইভটোৰ কালাৰটো যিটো ভিডিঅ' কোৱালিটি কালাৰ সেইটো চেঞ্জ কৰিব পাৰি ব্লেক এণ্ড হোৱাইটো কৰিব পাৰি বেলেগ কৰিব পাৰি কিন্তু আমাক দৰকাৰ নাই আমি নৰ্মেলে কৰি থ'ম এনে জাষ্ট মই দেখাবৰ কাৰণেহে আপোনালোকক এইটো কৰি দেখাইছোঁ এতিয়া নৰ্মেলত যাম এইটো নৰ্মেল কৰি দিম নৰ্মেল কৰি দিলোঁ এতিয়া এই তিনিটা বুটাম দেখিছে সোঁ চাইডে ইয়াত যদি ক্লিক কৰি দিওঁ এইকেইটা অপশ্যন আহি যায় এইকেইটা অপশ্যনত এনাবল ফ্লাছ লাইট এয়া ফ্লাছ লাইটটো জ্বলি গ'ল যিটো ফ্লাছ লাইট থাকিব এইটো অফ কৰিবলৈ আকৌ এবাৰ তাত ক্লিক কৰি দিলে অফ হৈ যাব আমাৰ যিটো চাউণ্ড গৈ থাকিব মাইক্ৰফোনৰ পৰা এইটো বন্ধ কৰিবলৈ ইয়াত আপুনি যাব লাগিব আৰু যদি খুলি দিব লাগে আপুনি আকৌ তিনিটা বুটামত গৈ আনমিউট কৰি দিলে এইটো মানে চাউণ্ডটো আকৌ পাব ৰাইজে তাৰপিছতে আপুনি হাইলাইট কৰিব পাৰে এনেধৰণে বিভিন্ন ধৰণৰ অপশ্যন আছে আপুনি কৰি চালে কথাখিনি বুজি পাব আৰু নকৰিলে বুজি নাপাব আচলতে প্ৰেক্টিছে মেইন কথা তাৰপিছতে এইটো শ্বেয়াৰ বুটাম শ্বেয়াৰত আপুনি যাব পাৰে শ্বেয়াৰত গ'লে কি হয় মই দেখাইছোঁ শ্বেয়াৰত গুচি গ'লোঁ ইয়াত দেখিলে কপি লিংক হোৱাটছএপ ইয়ৰ গ্ৰুপছ ফেচবুকৰ আহি গ'ল আপুনি ক'ত দিব পাৰে য'তে মন যায় তাতে দিব পাৰিব শ্বেয়াৰ কৰিব পাৰিব ঠিক এনেকৈ লাইভটো কৰিব পাৰি এতিয়া লাইভটো আপোনাৰ যদি শেষ হৈছে পূৰণ চিনটোত ক্লিক কৰি দিয়ক আৰু এনেকৈ আহিব ইয়াত অ'কে কৰি দিব অ'কে কৰি দিয়াৰ লগে লগে লাইভটো আমাৰ শেষ হৈছে ইণ্ড হৈছে আৰু ইণ্ড হোৱাৰ আগে আগে এনেকৈ দেখাব এতিয়া ইণ্ড হোৱাৰ লগে লগে ভিউজ কিমান আহিব ইয়াত দেখাব ইয়াততো 0 বুলি দেখাইছে টোটেল ৱাটচ টাইম কিমান আহিলে এভাৰেজ ভিউজ ডিউৰেশ্যন কিমান আহিলে এনেকৈ সকলোখিনি দেখাব গোটেই ভিডিঅ'টোৰ লেংথ কিমান হৈছে আপুনি তাত যদি কৰি দিয়ে এনেকুৱা ধৰণৰ প্ৰচেছিং দেখাব আপোনাৰ ইউটিউব চেনেলটোত আৰু এই প্ৰচেছিংটো অলপ সময় ল'ব
গতিকে আপুনি নেটটো কাটি নিদিব, প্ৰচেছিং হ'বলৈ দিব, ডাটা আপুনি অফ কৰি নিদিব, অন কৰি ৰাখিব আৰু আপোনাৰ ভিডিঅ'টো আপোনাৰ চেনেলত আপলোড হৈ যাব নিজে নিজে। কিন্তু মনত ৰাখিব ডাটাটো আপুনি অফ কৰি নিদিব যেতিয়ালৈকে প্ৰচেছিং শেষ নহয়, হা। এতিয়াতো আপোনালোকে খুব ভালকৈ গম পালে আপোনাৰ চেনেলত আপুনি কেনেকৈ লাইভ আহিব পাৰিব। আৰু লাইভ অহাটো তেনেই সহজ কথা। আপুনি এইকেইটা মই কোৱাৰ ধৰণে কৰিলেই হ'ল। এই ছেটিংছকেইটাত গৈ এইকেইটা অপশ্যনত গ'লে আপুনি লাইভ কৰিব পাৰিব খুব সুন্দৰকৈ। আৰু এটা কথা এইখিনিতে কৈ থওঁ, 50 জন ছাবস্ক্ৰাইবাৰ যেতিয়া আপোনাৰ চেনেলত হ'ব আপুনি লাইভ ষ্ট্ৰীমৰ সুবিধা পাব ইউটিউবৰ পৰা। কিন্তু এইখিনিতে এটা কথা, ইউটিউবে কিছুমানে খুব সোনকালেই চেনেলবোৰত, নতুন চেনেলবোৰত কম ছাবস্ক্ৰাইবাৰ হৈ থাকোঁতেও কেতিয়াবা লাইভ ষ্ট্ৰীমৰ সুবিধা দি দিয়ে আৰু কেতিয়াবা 50 জন হ'লেহে লাইভ ষ্ট্ৰীমৰ সুবিধাটো দিয়ে। এই কথাটো অকণমান খেলি মেলিত সৃষ্টি কৰে। কেতিয়াবা কোনোবাই সোনকালে লাইভ ষ্ট্ৰীমৰ সুবিধাটো পাই যায় আৰু কোনোবাই অকণমান দেৰিকৈ পায়। ঠিক আছে দিয়ক, তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। মোৰ যদি এনেকুৱা ধৰণৰ কথাবোৰ আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বেল আইকনটো, ডেছক্ৰিপশ্যনত মোৰ ইনষ্টাগ্ৰাম, টেলিগ্ৰাম আৰু ফেচবুকৰ লিংক দিয়া আছে, আপোনালোকে তাত গৈ ফ'ল' কৰি ৰাখিব। তাতো মই বিভিন্ন ধৰণৰ আপডেট দি থাকোঁ। ঠিক আছে, আজিলৈ আহিছোঁ, দীঘলীয়া নকৰোঁ। অন্য এটা দিনত অন্য এটা ভিডিঅ'লৈ মই আকৌ আহিম আপোনালোকৰ ওচৰলৈ। আজিলৈ ধন্যবাদ।